মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম ডেইলি ব্যৱহাৰ হোৱা কেইটামান আদেশসূচক বাক্য অসমীয়াৰ পৰা ইংৰাজীত। দুৱাৰখন বন্ধ কৰা, ইংলিছত শ্বাট দ্য ড'ৰ। খিৰিকীখন খুলি দিয়া, ইংলিছত অপেন দ্য উইণ্ড'। দেয়ালত নিলিখিবা, ইংলিছত ড'ন্ট ৰাইট অন দ্য ৱাল। তোমাৰ দাঁত চাফা কৰা, ইংলিছত ক্লিন ইয়ৰ টিথ। কিতাপ খোলা, ইংলিছত অপেন ইয়ৰ বুক। তাৰপিছত কিতাপ বন্ধ কৰা, ইংলিছত ক্ল'জ ইয়ৰ বুক। তোমাৰ মুখ খোলা, ইংলিছত অপেন ইয়ৰ মাউথ। তোমাৰ মুখ ধোৱা, ইংলিছত ৱাছ ইয়ৰ ফেচ। মোক অকলে এৰি দিয়া, ইংলিছত লিভ মি এল'ন। আৰু মোৰ পিছে পিছে নাহিবা, ইংলিছত ড'ন্ট ফ'ল' মি। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।